ভ্ৰমণৰ সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কংগ্ৰেছ দলৰ দুৰ্বৃত্তই যি ধৰণে বটল নিক্ষেপ কৰিছে সি সঁচাকৈ গৰিহণাৰ যোগ্য। ময়ো তেখেতৰ লগতে একেলগে গোলাঘাটত আছিলোঁ আৰু গোলাঘাটত তেখেতসকলে কংগ্ৰেছ ভৱনত আহি কিছু 15-20 জন ল'ৰা গোট খাইছিলে আৰু আমাৰ পুলিচ প্ৰশাসনেও তেওঁলোকক সুন্দৰভাৱে তাত থাকিবৰ কাৰণে সুবিধা কৰি দিছিল, ক'তো কোনো ধৰণৰ অসুবিধা কৰা নাই। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইফালেৰে যাওঁতে আগবাঢ়ি যাওঁতে গাড়ীখনলৈ আগবাঢ়ি যাওঁতে গাড়ীলৈকে বটল নিক্ষেপ কৰা কাৰ্যটো সঁচাকৈ অত্যন্ত গৰিহণাৰ যোগ্য। মই আশা ৰাখোঁ যে কংগ্ৰেছৰ এই কাৰ্যৰ মাজেৰে তেখেতসকলৰ হতাশাৰ পৰিচয় দিছে আৰু হতাশাগ্ৰস্ত কংগ্ৰেছে আজি এই ধৰণৰ কাম উন্মাদৰ দৰে বলীয়া হৈ এই ধৰণৰ কাম কৰিছে। মই আশা ৰাখোঁ যে ভগৱানে তেওঁলোকক সুমতি দিয়ক, যাতে অসমত এই ধৰণৰ অপসংস্কৃতি লৈ নাহে। অসমৰ ৰাইজে বিচাৰে এখন শান্তিৰ অসম, উন্নয়নৰ অসম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ গৈ আছে। সেই সময়ত এই ধৰণৰ পৰিৱেশ যাতে কোনোৱে সৃষ্টি নকৰে তাৰ কাৰণে সকলোলৈকে মই আহ্বান জনাইছোঁ। কংগ্ৰেছ দলৰ সতীৰ্থসকলেও কৈছোঁ যে তেখেতসকলে অন্ততঃ ভগৱানে তেখেতসকলক সুমতি দিয়ক, ভাল কামত লাগক, ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰক, প্ৰতিযোগিতা কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এনেকুৱা ধৰণৰ হতাশাৰ বহিৰ্প্ৰকাশ যাতে নকৰে তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। চাওক, নিশ্চয়কৈ সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াৰ সমষ্টি, গতিকে নিশ্চয়কৈ হতাশাৰ বহিৰ্প্ৰকাশ তাত হ'ব পাৰে। তেওঁৰ চাহ চিনাকি মানুহ তাত আছে। কি হৈছে আমি ক'বলৈ নাযাওঁ, কিন্তু যি হৈছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লজ্জাজনক। তাৰমানে এইটো কথা ক'ব বিচাৰে নেকি যে কংগ্ৰেছে যিহেতু কৰিছে গতিকে গৌৰৱে দায়িত্ব ল'ব লাগিব? তাত যি কাম কৰিলেও নেতৃত্বইটো দায়িত্ব ল'ব লাগিব আৰু নেতৃত্বই নহ'লে তাক নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আগন্তুক দিনত এই কথাবিলাক নিয়ন্ত্ৰণ কৰে নে দায়িত্ব লয় সেইটো আমি চাম। হয় দায়িত্ব লওক, নহ'লে নিয়ন্ত্ৰণ কৰক, ভৱিষ্যতে হ'ব। আৰু কেতিয়াও নহয় বুলি তেওঁ স্পষ্টতাৰে কওক যে ভৱিষ্যতে এনেকুৱা কাম অসমত হ'বলৈ দিয়া নহ'ব। তেনেকৈ দায়িত্ব পালন কৰক, তাকেই আশা ৰাখিম। থেংক ইউ।